নমস্কাৰ বন্ধুসকল আপোনাক সকলোকে স্বাগতম জনাইছো ইউ হেল্পাৰ ইউটিউব চেনেলটো যোৱাকালি মই যোনটো ভিডিঅ' দিছিলোঁ ডিএচচি স্কলাৰশ্বিপৰ ওপৰত যোনটো আপোনালোকৰ কম্বাইন মেৰিট স্কলাৰশ্বিপ ওলাইছে সেই স্কলাৰশ্বিপৰ ওপৰত মই ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ' দিওঁতে মই কৈ দিছিলোঁ আপোনালোকে সেই যোনটো স্কলাৰশ্বিপ আছে সেই স্কলাৰশ্বিপটো কেনেকৈ আবেদন কৰিব লাগিব তাৰ ভিডিঅ' মই আপোনালোকক আগবঢ়াম কিন্তু এপ্লাই প্ৰচেছটো ইমান মেইন কথাটো নহয় মেইন কথা হৈছে যে এই যোনটো স্কলাৰশ্বিপটোত সেইটোত আৰু সকলোৱে সেইটো প্ৰশ্নই সুধি আছে যে যোনসকলে থাৰ্ড চেম আছে বা যোনসকলে ফিফ্থ চেম আছে সেইসকলে এপ্লাই কৰিব পাৰিবনে নোৱাৰে কাৰণ এইটোৱে মেইন মানে প্ৰশ্ন হৈ আছে আৰু এই প্ৰশ্নটোৰ উত্তৰ মই সিহঁতৰ যোনখন ধৰক PDF দিছে সেই PDFখন ভালকৈ পোৱা নাই কিবা একদম মেনশ্যন কৰি দিয়া নাই যে বাকীসকলে এপ্লাই কৰিব পাৰিব নোৱাৰে সেইটো মেনশ্যন কৰি নিদিয়ে কাৰণে এই প্ৰশ্নটোৰ উত্তৰটো মই ভালদৰে জানা নাইকিয়া তাৰোপৰি বহুত আৰু এটা প্ৰশ্ন আছে যে যোনসকলে UGC এপ্লাই কৰিছে UGC এপ্লাই কৰা সকলে এইটো এন এই যোনটো স্কলাৰশ্বিপটো ওলাইছে আপোনালোকৰ হেৰি এইটো কি কয় DHC সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিবনে নাই তো স্কলাৰশ্বিপ মোৰ খেলিমেলি হৈ গৈছে সেইকাৰণে অলপ NEC আছে এইবিলাকে সেইকাৰণে খেলিমেলি হৈ গৈছে মেইন কথাটো তো বহুতৰে মেইন প্ৰশ্নটো যে যোনসকলে UGC এপ্লাই কৰিছিল সেইসকলে এই যোনটো DHC স্কলাৰশ্বিপ আছে সেইটোত আবেদন কৰিব পাৰিবনে নোৱাৰে সেইটো প্ৰশ্ন হৈছে আৰু এইটো প্ৰশ্ন একদম ক্লিয়াৰ এনসাৰ আছে আপোনালোকে আবেদন কৰিব পাৰিব কাৰণ চাওক UGC টো হয় চেন্ট্ৰেল সেক্টৰ আৰু যোনটো DHC টো আহিছে এইটো হৈছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা তো সেইকাৰণে দুইটা ডিফাৰেন্স আছে আৰু দুইটা আপোনালোকে আবেদন কৰিব পাৰিব তাত কোনো ধৰণৰ প্ৰব্লেম নহয় খালি যদি আপুনি পাৰে বেংক একাউণ্ট অলপ বেলেগ দিব আৰু যদি বেংক একাউণ্ট বেলেগ নাই তথাপিও আপুনি এইটো যোনটো বেংক একাউণ্ট UGC দিছে সেইটো বেংক একাউণ্ট দি পেলাই আবেদন কৰিব পাৰিব মেইন প্ৰশ্নটো হৈছে যে যোনসকল থাৰ্ড চেম আছে বা যোনসকল ফিফ্থ চেম আছে আমাৰ নিচিনা সেইসকলে এই স্কলাৰশ্বিপটোত আবেদন কৰিব পাৰিবনে নোৱাৰে কিন্তু কালি যোনখন PDF আছিলে সেই PDFখন চাওঁতে আপোনালোকে যদি কালি ভিডিঅ'টো চোৱা নাই সেইটো আপোনালোকে পোনপ্ৰথমে চাই লওক স্কলাৰশ্বিপটোৰ বিষয়ে মই সবিশেষ বিৱৰণ দিছোঁ ধৰক আপোনালোকৰ কি ধৰক অৰ্হতা লাগিব কোনে কোনে এপ্লাই কৰিব সকলোখিনি মই দি থোৱা আছে সেই ভিডিঅ'টো আপোনালোকে পোনপ্ৰথমে চাই লওক আৰু তাৰপিছত এই এপ্লাই প্ৰচেছটো চাওক তো মেইন কথাটো হৈছে যে যোনটো ভিডিঅ' দিছিলোঁ তাত আপোনালোকৰ PDFটোত এটা কথা কিন্তু মই ভালদৰে মেনশ্যন কৰা পাইছিলোঁ তাত লিখা আছিল যোনসকলে কি হৈছিলে ধৰক তাত মেনশ্যন কৰি দিয়া আছিল যোনসকল ফ্ৰেছাৰ সেইসকলে কেৱল আবেদন কৰিব পাৰিব আৰু যোনসকলে একাডেমিক ইয়াৰ 2020 and 21 অৰ্থাৎ এডমিশ্যন ইয়াৰটো হয় সেইসকলে এপ্লাই কৰিব পাৰিব বুলি আছে তো সেইটো হিচাপত আপোনালোক অকল ফ্ৰেছাৰ্ছসকলে অৰ্থাৎ ফাৰ্ষ্ট চেমসকলেহে এপ্লাই কৰিব পাৰিব যেন লাগি আছে কিন্তু ধৰক তথাপিও ভালকৈ যদি মেনশ্যন নাই যে থাৰ্ড চেম আৰু ফিফ্থ চেম এপ্লাই কৰিব নোৱাৰিব বুলি ডাইৰেক্ট মেনশ্যন নাইকিয়া ফোনটো আহিছে তো সেইকাৰণে এইটো আমি এবাৰ ট্ৰাই কৰি চোৱাটো ভাল হ'ব আৰু আজি আমি এই ভিডিঅ'টো আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম আপোনালোকে কেনেকৈ আবেদন কৰিব নিজৰ লেপটপতে হওক বা নিজৰ মোবাইলতে হওক কেনেকৈ আবেদন কৰিব আৰু ইয়াত মানে কি হৈছে যোনটো আবেদন প্ৰক্ৰিয়া সেইটো সকলোৰে কাৰণে একেই হ'ব ধৰক আপুনি ফাৰ্ষ্ট চেমেই হওক থাৰ্ড চেমেই হওক ফিফ্থ চেমেই হওক সকলোৰে কাৰণে একেই হ'ব কিন্তু এই যোনটো আবেদন প্ৰক্ৰিয়াটো কৰিম তাত খালি মই মোৰ নিজৰ ডকুমেণ্টছখিনি দি কৰিম ফিফ্থ চেমৰ ডকুমেণ্টছখিনি দি পেলাই কৰিম বা মানে মই যোনটো HS পাছ কৰিছিলোঁ মই 2018 ডকুমেণ্টছখিনি দি কৰিম তো যদি মই পাৰিছোঁ এপ্লাই কৰিব তেন্তে এইটো একদম কম মানে ক্লিয়াৰ হৈ যাব যে আপোনালোকে যোনটো থাৰ্ড চেম বা ফিফ্থ চেম আছে তেন্তে সেইসকলে এপ্লাই কৰিব পাৰিব আৰু যদি মই নোৱাৰোঁ যদি মোৰ এপ্লিকেশ্যনখন ছাবমিট নহয় তেন্তে এইটো ফিক্স হৈ যাব যে আপোনালোকে যোনটো ফাৰ্ষ্ট চেম আছে থাৰ্ড চেম আছে আৰু যোনটো ফিফ্থ চেম আছে সেইসকলে এপ্লাই কৰিব নোৱাৰিব তো আমি প্ৰথমে নতুন ভিডিঅ'টো আৰম্ভ কৰি লওঁ মই পোনপটীয়াকৈ মোৰ লেপটপৰ স্ক্ৰীনলৈ লৈ আহিছোঁ আৰু মই লেপটপৰ এটা কাৰণে কৰিছোঁ চাওক মই যিহেতু গোটেইখিনি ডকুমেণ্টছ ফিল কৰিব লাগিব বা আপোনাক দেখুৱাই থাকিব লাগিব কথাখিনিও কৈ থাকিব লাগিব সেইকাৰণে মই লেপটপৰ স্ক্ৰীনত লৈ আহিছোঁ মই মোবাইলটো কৰি দেখুৱাই দিব পাৰোঁ খালি অলপ প্ৰব্লেম হয় কাৰণে গোটেইকেইটা কৰি থাকিবৰ কাৰণে সেইকাৰণে মই লেপটপত দেখুৱাই দিছোঁ আপুনি চিম্পলি নিজৰ মোবাইলত ক্ৰম ব্ৰাউজাৰটো অপেন কৰি তাক ডেস্কটপ ছাইড কৰি পেলাই কৰিব পাৰিব কোনো ধৰণৰ প্ৰব্লেম নাইকিয়া তো আহক আমি প্ৰথমে কি হয় নিজৰ লেপটপৰ স্ক্ৰীনলৈ মই আপোনাক লৈ আহিছোঁ আৰু মই বৰ্তমান হটস্পটটো কানেক্ট কৰি লওঁ আৰু চাওক মোৰ মাতটো অলপ কম পাব কাৰণ মই অলপ ভাগৰ লাগি আছে কিন্তু মই ভিডিঅ'টো দিবলগীয়া হোৱাৰ কাৰণে মই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিছোঁ তো সিম্পলি মই হটস্পটটো কানেক্ট হৈ গ'ল এতিয়া মই মানে যোনটো গুগল ক্ৰম ব্ৰাউজাৰ আছে সেইটো অপেন কৰি লৈছোঁ আৰু আপোনালোকে নিজৰ মোবাইলতেই হওক বা নিজৰ লেপটপতেই হওক ডেস্কটপতেই হওক গুগল যোনটো ক্ৰম ব্ৰাউজাৰ আছে সেইটো অপেন কৰি ল'ব যিকোনো ধৰণৰ এপ্লাই কৰিবলৈ নহওক কিয় সিম্পলি আপুনি ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ল'ব তো ক্ৰম ব্ৰাউজাৰটো অপেন কৰি ইয়াত আপুনি লিখিব লাগিব DHE বুলি লিখি সিম্পলি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলে যোনটো আমাৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছে তাৰ আমাৰ যোনটো প্ৰথম লিংক আছে সেইটো আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে এই যোনটো অফিচিয়েল ৱেবছাইটটো তেখেতসকলৰ বা অফিচিয়েল যোনটো পেজ আছে হোম পেজটো আপোনাক খোল খাই যাব আৰু এই পেজটো লিংক মই ডেছক্ৰিপশ্যন দি দিছোঁ আপোনালোকে তাত ক্লিক কৰি ডাইৰেক্ট এই পেজটোত আহিব পাৰিব তো এই পেজটোত আপোনালোকে মই কালি দেখুৱাই দিছোঁ আপোনালোকে স্কলাৰশ্বিপ স্কেমটোত কেনেকৈ যাব তো সিম্পলি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি যোনটো স্কলাৰশ্বিপ আছে তাত আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে যোনকেইটা স্কলাৰশ্বিপৰ ধৰক স্কেম চলি আছে সেইকেইটা অপেন হৈ যাব দুটা চলি আছে কম্বাইন মেৰিট স্কলাৰশ্বিপ আৰু PG ৰিচাৰ্চ স্কলাৰশ্বিপ আৰু বৰ্তমান আমি কৰিম কম্বাইন মেৰিট স্কলাৰশ্বিপৰ যোনটো প্ৰচেছটো আৰু এই দুটা প্ৰচেছ একেই হয় খালি আপোনালোকে ডকুমেণ্টছখিনিৰ ওপৰত ভিত্তি কৰি দুটা বেলেগ বেলেগ হৈ যায় তো সিম্পলি আপুনি যোনটো এপ্লাই নাও বুলি আছে সেইটো আপুনি ক্লিক কৰি দিব ক্লিক কৰি দিলে এখন পপ আপ মেনু আহি যাব য'ত আপুনি অ'কে আৰু কেনচেল কৰিব লাগে সিম্পলি আপুনি অ'কে কৰি দিব অ'কে কৰি দিয়াৰ লগে লগে আপোনাৰ এই পেজটো বেলেগ এটা পেজলৈ ৰিডাইৰেক্ট হৈ যাব
আৰু এই যোনটো এপ্লাই নাও অপশ্যন সেই অপশ্যন বা এপ্লাই নাও যোনটো বুটাম আছে সেইটোৰ লিংক মই ডাইৰেক্ট ডেছক্ৰিপশ্যনত দি দিছোঁ আপুনি তাত ক্লিক কৰি ডাইৰেক্ট এই যোনটো এপ্লাই নাও পেজ আছে সেই পেজটোত আহি যাব পাৰিব আৰু ইয়াৰ যোনটো স্কলাৰশ্বিপ এলিজিবিলিটি আছে সেইখিনি মই বৰ্তমান কৈ নাথাকোঁ কাৰণ সেইটো মই ইতিমধ্যে আগৰ ভিডিঅ'টোত কৈ দিছোঁ তো বৰ্তমান আপোনাক কি কৰিব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব যেহেতু আমি নিউ কেণ্ডিডেট হয় সেইকাৰণে আমি কৰিব লাগিব ৰেজিষ্টাৰ তো চিম্পলি আপুনি ৰেজিষ্টাৰ্ড নিউত আপুনি নাওত ক্লিক কৰি দিব পাৰিব আৰু তাৰ উপৰি যদি আপুনি স্কলাৰশ্বিপৰ এলিজিবিলিটিখিনি চাব বিচাৰে ক্লিক কৰি চাব পাৰিব হাউ টু এপ্লাই কেনেকৈ আবেদন কৰিব লাগে সেইটো যদি আপুনি জানিব বিচাৰে তেন্তে ইয়াত চাব পাৰিব তো চিম্পলি আমি ৰেজিষ্টাৰ নাওত আমি ক্লিক কৰি দিম তো ৰেজিষ্টাৰ নাওত যেতিয়া ক্লিক কৰি দিম আমাৰ পেজটো সন্মুখত ওপেন হৈ যাব অনলাইন ৰেজিষ্ট্ৰেশ্যন তো ইয়াত আমি দিব লাগিব ইমেইল এড্ৰেছটো আমি প্ৰথমে দিব লাগিব আমি বৰ্তমান ইমেইল এড্ৰেছটো ফিল কৰি লওঁ তো ইমেইল এড্ৰেছটো মই মোৰ দি ললোঁ তাৰপিছত দিব লাগিব ফাৰ্ষ্ট নেম দিব লাগে মই ফাৰ্ষ্ট নেমটো মোৰ দি লওঁ তাৰপিছত দিব লাগিব মিডল নেম মোৰ যিহেতু নাই লাষ্ট নেম আছে তো যদি আপোনাৰ মিডল নেম আছে তেন্তে আপুনি মিডল নেমটো ইয়াত ফিল কৰিব লাগিব তাৰপিছত দিছে জেণ্ডাৰটো আপোনাৰ নিজৰ জেণ্ডাৰটো সিলেক্ট কৰি ল'ব মেল হয় নে ফিমেল হয় নে আদাৰ্ছ হয় এইটো আপুনি সিলেক্ট কৰি ল'ব তাৰপিছত নিজৰ ডেট অফ বাৰ্থটো আপুনি ইয়াত সিলেক্ট কৰিব লাগিব এনেকৈ আপুনি সিলেক্ট কৰিব লাগিব আপুনি প্ৰথমে ইয়াৰটো আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা মই ইয়াৰটো সিলেক্ট কৰোঁ তাৰপিছত আপুনি সিলেক্ট কৰিব 2000টো মই যেটো ইয়াৰটো সিলেক্ট কৰিলোঁ তাৰপিছত আপুনি সিলেক্ট কৰিব লাগিব নিজৰ মান্থটো মই বৰ্তমান মান্থটো সিলেক্ট কৰিলোঁ আৰু তাৰপিছত দিব লাগিব ডেটটো তো এনেকৈ আপুনি ডেট অফ বাৰ্থটো আপোনাৰ সিলেক্ট কৰি ল'ব তাৰপিছত আপুনি দিব লাগিব কমিউনিটিটো হিন্দু হয় নে মুছলিম হয় নে কি কমিউনিটি হয় বা কি ধৰ্ম হয় আপুনি সেইটো দি দিব মই ডেট অফ বাৰ্থটো মই ভুলকৈ দি দিলোঁ আচলতে মোৰ মেইন ডেট অফ বাৰ্থ এইটো হয় কিন্তু মোৰ স্কুলৰ ডকুমেণ্টছৰ মতে ডেট অফ বাৰ্থটো বেলেগ হয় মই মেইন ডকুমেণ্টছৰ মতে দি লওঁ তো হৈ গ'ল তাৰপিছত দিব লাগিব মোবাইল নম্বৰ চাওক এই যোনকেইটা ৰঙা টিক আছে আপোনালোকৰ ষ্টাৰ মাৰ্ক দেখিছে সেইকেইটা আপোনাৰ বাধ্যতামূলক এইকেইটা আপুনি ফিল কৰিব লাগিবই চাওক মিডল নেমটোত আপোনাৰ ৰঙা টিক নাই এইটো আপুনি ফিল নকৰিলেও হ'ব কিন্তু আপোনাৰ নামটো লাষ্ট নেমটো জেণ্ডাৰটো ডেট অফ বাৰ্থটো কমিউনিটি এইবিলাক আপুনি ফিল কৰিব লাগিবই তো বৰ্তমান মই মোৰ মোবাইল নম্বৰটো দি লওঁ তাৰপিছত সিকিউৰিটি কোড যোনটো কেপচা কোডটো আপুনি ইয়াত ফিল কৰিব লাগিব সিকিউৰিটি কোড বুলি দিছে এইটো কেপচা কোডটো হয় তো মই বৰ্তমান কেপচা কোডটো ইয়াত ফিল কৰি লৈছোঁ ফিল কৰি চিম্পলি আপুনি ৰেজিষ্টাৰ্ড নাও ক্লিক কৰি দিব তো যেতিয়া ৰেজিষ্টাৰ নাও ক্লিক কৰিব পেজটো অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ লগইন পেজলৈ আহি যাব তো বৰ্তমান ঘূৰি আছে চাওঁ কিমান টাইম লয় তো চিম্পলি ৰেজিষ্ট্ৰেশ্যন সাকসেসফুলি থ্যাংক ইউ ফৰ ইয়োৰ ৰেজিষ্ট্ৰেশ্যন কাইণ্ডলি চেক ইয়োৰ ইমেইল একাউণ্ট তাৰপিছত আমি যোনটো ইমেইল দিছোঁ সেই ইমেইলটো এটা মেছেজ যাব অৰ ফলো দ্য ইনষ্ট্ৰাকশ্যন গিভেন ইন দ্য ইমেইল এণ্ড ইমেইল হেজ বিন চেণ্ট টু ইয়োৰ একাউণ্ট এক্টিভ কৰিবৰ কাৰণে আমাৰ একাউণ্ট এইটো কাৰণে এটা ইমেইল সেন্ড কৰি দিয়া হৈছে আৰু এই যোনটো ইমেইলটো সেইটো কাষতে শ্বেয়াৰ কৰিবলৈ হাক দিছে প্লিজ চেক ইয়োৰ স্পাম ফোল্ডাৰ টু ইফ মেইল নট ৰিচিভ ইন ইনবক্স যদি আপোনাৰ ইনবক্সত সোমাই তেন্তে যদি স্পাম ফোল্ডাৰ থাকে সেইটো আপুনি ফিল চেক কৰিলেও হ'ব তো বৰ্তমান মই মোবাইলৰ যোনটো মোৰ ইমেইল দিছোঁ সেই ইমেইলটো চেক কৰিলোঁ তাৰপিছত কি কৰিব গো টু হোমত আপুনি ক্লিক কৰি দিব তো মোৰ এটা মেছেজ আহিছে ইমেইল আহিছে ইমেইলটো কি বুলি আহিছে মই পঢ়ি শুনাই দিছোঁ থ্যাংক ইউ ফৰ ৰেজিষ্ট্ৰেশ্যন ফৰ স্কলাৰশ্বিপ ইয়োৰ লগইন একাউণ্ট ডিটেইলছ লগইন আইডি আৰু পাছৱৰ্ডটো মোৰ দি দিছে এইটো মই ফিল কৰি দিব লাগিব একাউণ্টত তেতিয়া মোৰ ধৰক যোনটো এপ্লাই নাও বুলি অপশ্যন আছে তাত মই ফিল কৰি দিয়াৰ লগে লগে লগইন আইডি আৰু পাছৱৰ্ডটো আপোনাৰ ইমেইলত পঠিয়াই দিব সেইটো আপুনি ইয়াত দি দিব যোনটো আইডি দিব আৰু যোনটো পাছৱৰ্ডটো মেছেজ আহিব সেইটো আপুনি ফিল কৰিব ফিল কৰি যোনটো সিকিউৰিটি কোড আছে অৰ্থাৎ যোনটো কেপচাটো আছে কেপচাটো আপুনি ইয়াত ফিল কৰিব লাগিব ফিল কৰি চিম্পলি আপুনি লগইন নাও ক্লিক কৰি দিব তো বৰ্তমান মই ইউজাৰ আইডি আৰু পাছৱৰ্ডটো ফিল কৰি লওঁ তো যেতিয়া আপুনি এইকেইটা ফিল কৰি চিম্পলি লগইন নাওত আপুনি ক্লিক কৰিব বৰ্তমান লগইন নাওত ক্লিক কৰি দিছোঁ আৰু এই যোনটো পেজ সেই পেজটো বৰ্তমান লোডিং হৈ আছে মানে ঘূৰি আছে পেজটো তো চিম্পলি লগইন নাওত আহি গ'ল ইয়াত দিছে ইউ হেভ নট ৰেজিষ্টাৰ্ড ইয়েট আৰু ভেলিড এইটো মোৰ অলপ চাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে দিছে এইটো মই ৰেজিষ্টাৰ অলৰেডি কৰি থোৱা আছে আপোনালোকৰ সন্মুখতে মই আকৌ এবাৰ তেন্তে এইটো লগইন পেজটো কৰি অৰ্থাৎ আপোনালোকে মেইনে ইয়াৰ পৰা এটাই গম পালোঁ আপোনালোকে চাৰ্ভাৰ প্ৰব্লেম পাব ইয়াত তো মানে বৰ্তমান মোৰ লগইন হৈ গৈছে লগইন কিয় হোৱা নাছিল সেইটো মই আপোনাক কৈ লওঁ যোনটো ইমেইল আহিব এইটো চাই লওক মই দেখাই দিছোঁ তো মানে এনেকুৱা টাইপৰ এটা ইমেইল আহিব আপোনাৰ মোবাইলত এই ইমেইলটো কি কৰিব লাগিব আপুনি যোনটো লগইন মোৰ হোৱা নাছিল লগইন নোহোৱা এটাই কাৰণ আছিলে এই যোনটো লগইন আইডি আৰু পাছৱৰ্ড আহিব সেইটো আপুনি এক্টিভ কৰিব লাগিব এক্টিভ কেনেকৈ কৰিব এই যোনটো ইমেইল আপোনাৰ মেইল বক্সত আহিব এই তাৰপিছত তলত এটা লিংক আহিব চাওক কাইণ্ডলি ক্লিক অন দ্য ফলোইং লিংক টু এক্টিভ ইয়োৰ লগইন তো চিম্পলি আপুনি এই লিংকটোত আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিবলৈ আপুনি বাকী একো কৰিব নালাগে অট'মেটিকলি এইটো ৰিডাইৰেক্ট এটা পেজলৈ হৈ যাব পেজটো ৰিডাইৰেক্ট হোৱাৰ পিছত সেইটো অট'মেটিকলি এক্টিভ হৈ যাব তো চাওক আপুনি এই যোনটো আছে তো এই লিংকটোত আপুনি চিম্পলি ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে অট'মেটিক পেজটো লোডিং হ'ব লোডিং হৈ পেলাই এক্টিভেশ্যন ছাকচেছফুল বুলি এনেকৈ মেছেজ এটা আহি যাব তো এইটো আপুনি কোনো ধৰণৰ একো তাত ফিল কৰিব নালাগে ডাইৰেক্ট অট'মেটিকলি এক্টিভ হৈ যাব আৰু এই এক্টিভ হোৱাৰ পিছতে আপুনি এই লগইন আইডি আৰু পাছৱৰ্ডটো দি লগইন কৰিব পাৰিব তো বৰ্তমান আমি পেজটোত লগইন হ'লো ইয়াত দিছে এতিয়া স্কলাৰশ্বিপ এপ্লাইং ফৰ আমি এখন ফৰ্মখন ফিল আপ কৰিব লাগিব ইয়াত আমি কিহৰ কাৰণে এপ্লাই কৰিছোঁ চাওক কম্বাইন মেৰিট স্কলাৰশ্বিপৰ কাৰণে কৰিছোঁ ডিগ্ৰীৰ কাৰণে কৰিছোঁ নে পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে কৰিছোঁ নে পষ্ট গ্ৰেজুৱেশ্যন ৰিচাৰ্চ স্কলাৰশ্বিপৰ কাৰণে কৰিছোঁ আমি বৰ্তমান কৰিছোঁ ডিগ্ৰীৰ কাৰণে হুইচ ৱেডাৰ এনি আদাৰ স্কলাৰশ্বিপ ৰিচিভ এনি এটা
ৰ'ব মোৰ বেটিটো লৈছে তো দিছে whether any other scholarship receive any other scholarship আমি নাই পোৱা বুলি দিছো তাৰপিছত দিব লাগিব পাৰ্চনেল কনফাৰ্মত আপুনি ক্লিক কৰিব লাগিব কনফাৰ্ম ক্লিক কৰাৰ পিছত আপুনি ক্লিক কি কৰিব লাগিব চাওক এপ্লাইড ফৰ কম্বাইন মেৰিট স্কলাৰশ্বিপ আদাৰ স্কলাৰশ্বিপ ডিটেইলছ বুলি এইটো এনেকৈ আছে আপুনি সিম্পলি নেক্সটত ক্লিক কৰিব তো যেতিয়া আপুনি নেক্সটত ক্লিক কৰিব ইয়াত আপোনাৰ পাৰ্চনেল ডিটেইলছৰ যোনখিনি মানে ফোল্ডাৰটো আছে বা পাৰ্চনেল যোনখিনি ডিটেইলছ আপুনি সেইখিনি নিজৰ পাৰ্চনেল ডিটেইলছখিনি আপুনি ফিল কৰিব লাগিব স্কলাৰশ্বিপ প্ৰকাৰখনৰ কাৰণে বা এপ্লাই কৰিবৰ কাৰণে অৰ্থাৎ এই যোনটো পেজ সেইটো হৈছে আপোনালোকৰ যোনটো মানে এপ্লিকেশন ফৰ্মখন ইয়াত আপুনি পোনপ্ৰথমে নিজৰ কেণ্ডিডেট নেমটো দিব লাগিব ফাৰ্ষ্ট নেমটো আপুনি ফিল কৰিব লাগিব তাৰপিছত দিব লাগিব মিডল নেম লাষ্ট নেম দিব লাগিব দেউতাৰ নামটো আছে ইয়াত আপুনি ফিল কৰিব লাগিব মা নামটো ইয়াত ফিল কৰিব লাগিব স্পন্সৰ নেম আপুনি স্পন্সৰ নেমটো বাধ্যতামূলক নহয় যদি কোনে দিব বিচাৰিছে সেইটো আপুনি দিব পাৰে তাৰপিছত দিছে জেন্ডাৰটো আপুনি সিলেক্ট কৰিব ইয়াৰ পৰা মেল হয় নে ফিমেল হয় কমিউনিটি আমি অলৰেডি আমি সিলেক্ট কৰি থোৱা পিছত আপুনি আকৌ সিলেক্ট কৰিব লাগিব তাৰপিছত ডেট অফ বাৰ্থটো আপুনি আকৌ এবাৰ দিব লাগিব কাষ্ট দিব লাগিব আৰু যদি আপোনাৰ কিবা ডিসেবিলিটি আছে তেন্তে আপুনি যদি আছে তেন্তে দিব যদি নাইকিয়া এনি বুলি দি দিব তাৰপিছত এইকেইটা দিয়াৰ পিছত সিম্পলি আপুনি সেভত ক্লিক কৰি দিব লাগিব তো বৰ্তমান মই এটা ফিল কৰি লওঁ তো মোৰ গোটেইকেইটা ফিল কৰা হৈ গ'ল সিম্পলি মই এটা সেভত ক্লিক কৰি দিম তো সেভত ক্লিক কৰিলে পেজটো আকৌ অলপ লোডিং হ'ব লোডিং হৈ পেলাই ষ্টুডেণ্ট ডেশবৰ্ডত আহি যাব ইয়াত দিছে পাৰ্চনেল ইনফৰমেশ্যনখিনি মোৰ ফিল কৰা হৈ গ'ল তাৰপিছত দিব লাগিব আমি আকৌ নেক্সটত ক্লিক কৰিব লাগিব চাওক এইখিনি যদি আপুনি ইনফৰমেশ্যনখিনি ফিল কৰাত যদি কিবা খেলি মেলি হৈছে আপুনি এবাৰ পঢ়ি চাই ল'ব নাম চামখিনি ধৰক যদি কিবা খেলি মেলি হৈছে আপুনি এডিটত ক্লিক কৰি পেলাই ঠিক কৰিব পাৰিব কিন্তু এবাৰ ফাইনেল সাবমিট কৰি দিয়াৰ পিছত আপুনি এইখিনি ঠিক কৰাটো সম্ভৱ নহয় তো মোৰ বৰ্তমান এইখিনি ঠিক আছে তো মই বৰ্তমান নেক্সটত ক্লিক কৰি দিম তো নেক্সটত ক্লিক কৰাৰ লগে আমি এড্ৰেছ ইনফৰমেশ্যনখিনি আমি দিব লাগিব আর ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আসাম দিছে এইটো আমি ইয়েছ দিব লাগিব যদি আপুনি অসমৰ স্থায়ী নিৰ্বাসী নহয় তেন্তে আপুনি এইটো এপ্লাই কৰিব নোৱাৰিব তাৰপিছত দিছে পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ যদি আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ একে হয় তো সিম্পলি আপুনি চেক ইফ সেম এড্ৰেছ আপুনি এইখিনি ক্লিক কৰি দিব লাগিব খালি তো বৰ্তমান মই ষ্টেটটো দিলোঁ আসাম ঠিক আমাৰ সিলেক্ট হৈ আছে ডিষ্ট্ৰিক্ট হ'ব মোৰ নগাঁও তাৰপিছত দিব লাগিব টাউন চিটি ভিলেজ দিব লাগিব বিৰহি গাঁও কমা তো মই মোৰ ভিলেজটো দিলোঁ তাৰপিছত দিছে পোষ্ট অফিচ দিব লাগিব তো পোষ্ট অফিচটো দি ললোঁ তাৰপিছত পুলিচ ষ্টেচন দিব লাগিব পুলিচ ষ্টেচনটো আপোনালোকে দি দিব লোকেলিটি দিছে লোকেলিটিটো মই দি দিছোঁ তাৰপিছত দিছে পিন কোডটো আপুনি ইয়াত ফিল কৰিব লাগিব সিম্পলি নিজৰ পিন কোডটো যোনটো আছে পিন কোডটো ফিল কৰিব তো এইখিনি ফিল কৰাৰ পিছত আপোনাৰ যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একে হয় তেন্তে আপুনি ইয়াত ক্লিক কৰি দিব মোৰ যেটো একে মই ইয়াত ক্লিক কৰি দিম যদি আপোনাৰ বেলেগ বেলেগ হয় আপুনি তেন্তে প্ৰেজেণ্ট এড্ৰেছটো ইয়াত ফিল কৰিব আৰু পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত ফিল কৰি দিব তো বৰ্তমান মই ইয়াত সেভত ক্লিক কৰি দিম তো সেভত ক্লিক কৰি দিয়াৰ লগে মোৰ এড্ৰেছ ডিটেইলছখিনি ইনফৰমেশ্যনখিনি আপোনাক দেখাই দিব আৰু ইয়াত যদি আপোনাৰ কিবা ভুল হৈ থাকে আপুনি যদি কিবা শুদ্ধ কৰিবলৈ চাই চেক কৰি ল'ব যদি শুদ্ধ কৰিব তেন্তে এডিটত ক্লিক কৰি পেলাই শুদ্ধ কৰিব পাৰিব নহ'লে আপুনি সিম্পলি নেক্সটত আপুনি ক্লিক কৰি দিব তো মই এবাৰ চেক কৰি লওঁ মোৰ গোটেইখিনি ঠিকে আছে তো সিম্পলি নেক্সটত ক্লিক কৰি দিম তো নেক্সটত ক্লিক কৰি দিলে আমি দিব লাগিব এটা কোৰ্স ইনফৰমেশ্যন নেম অফ দা ইনষ্টিটিউচন আপুনি কোনখন কলেজত এডমিশ্যন লৈছে বা কোন কলেজত পঢ়ি আছে সেইখনৰ নাম দিব লাগিব তো মই বৰ্তমান নিজৰ যোনটো ইনষ্টিটিউচন নেম বা কলেজৰ নেম সেইটো দি লৈছোঁ ইয়াত দিব লাগিব এড্ৰেছ অফ দা ইনষ্টিটিউচন তো মই নিজৰ যোনটো আপোনালোকৰ ইনষ্টিটিউচনৰ এড্ৰেছ অৰ্থাৎ আপোনাৰ কলেজখন ক'ত আছে সেইটো আপুনি দি ল'ব মই দিছোঁ 80 ৰোড নগাঁও আসাম পিন দিছোঁ 7820001 এইটো আমাৰ নগাঁও কলেজৰ এড্ৰেছ হয় তাৰপিছত দিব লাগিব ইনষ্টিটিউচনৰ কণ্টেক্ট নাম্বাৰটো আপুনি দিব লাগে এইটো ইনষ্টিটিউচনৰ কণ্টেক্ট নাম্বাৰটো আপুনি এইটো ক'ত পাব আপুনি যিকোনো এজনক খবৰ কৰি পেলাই ইনষ্টিটিউচনৰ নগাঁও কলেজৰ ক্ষমা কৰিব আপোনাৰ নিজৰ কলেজৰ যিকোনো এজনৰ ধৰক অফিচৰ এড্ৰেছ কণ্টেক্ট নাম্বাৰটো আপুনি দিব লাগিব তাৰপিছত দিছে নেম অফ দা কোৰ্স ষ্টাডিং মই কোনটো কোৰ্সত পঢ়ি আছো মই বৰ্তমান কৰি আছো বিকম অৰ্থাৎ আপুনি বিকম কৰি আছে নে বিএ কৰি আছে নে বিএসসি কৰি আছে সিলেক্ট কৰিব লাগিব তাৰপিছত দিব লাগিব ৰোল নাম্বাৰ এই ৰোল নাম্বাৰটো আপুনি ইউনিভাৰ্চিটি আন্ডাৰ ৰোল নাম্বাৰ দিব তো আপুনি যত যিমান স্কলাৰশ্বিপত এপ্লাই নকৰক কিয় ৰোল নাম্বাৰটো সদায় ইউনিভাৰ্চিটি আন্ডাৰ ৰোল নাম্বাৰটো দিব মই বৰ্তমান দিলো তাৰপিছত দিছে ডিউৰেশ্যন অফ দা কোৰ্স মোৰটো হৈছে 3 বছৰৰ কোৰ্স তো ইয়াত আপোনালোকে যোনটো আপোনাৰ কোৰ্সৰ ডিউৰেশ্যনটো মোৰ 3 বছৰ যেটো মই 3 বছৰ সিলেক্ট কৰিছো এতিয়া মেইন কথাটো আহিব যে ইয়াত দিছে ক্লাছ ইন হুইচ এট প্ৰেজেন্ট ষ্টাডিং কোনটো ক্লাছত বৰ্তমান পঢ়ি আছো সেইটো দিব লাগিব তো চাওক ইয়াত যদি আপুনি ক্লিক কৰিব ইয়াত অকল ফাৰ্ষ্ট সেমটো আহিব ইয়াত আপোনাৰ থাৰ্ড সেম সেকেন্ড সেম ফোর্থ সেম ফিফথ সেম সিক্স সেম নাহে অৰ্থাৎ এই যোনটো স্কলাৰশ্বিপ সেই স্কলাৰশ্বিপটো কেৱল ফাৰ্ষ্ট সেমৰ সকলে এপ্লাই কৰিব পাৰিব তাৰপিছত আপুনি দিব লাগিব যদি আপোনাৰ ফাৰ্ষ্ট সেম সকলে এতিয়া মই দেখুৱাই দিছো প্ৰসেছটো আপুনি সিম্পলি ফাৰ্ষ্ট সেমিষ্টাৰ সিলেক্ট কৰিব তাৰপিছত দিছে ডেট অফ দা এডমিশ্যন আপোনাৰ কিমান তাৰিখে এডমিশ্যন লৈছিল তো ফাৰ্ষ্ট সেম সকলৰ মোৰ মতে হ'ব এডমিশ্যনৰ ডেটটো এবাৰ জুলাই নাই হ'ব এবাৰ আগষ্ট ছেপ্টেম্বৰৰ 21 তাৰিখ মান হ'ব বা 21 বা 20 কিবা এটা তাৰিখ হ'ব তো সেইটো আপোনাৰ এডমিশ্যন ডেটটো দিব লাগিব ইনষ্টিটিউচনৰ কন্টেক্ট নাম্বাৰটো আপুনি যিকোনো এজনক সুধি পেলাই কন্টেক্ট নাম্বাৰটো দিব মই এটা মোটামুটি কন্টেক্ট নাম্বাৰ এজনৰ আছে কাৰণে মই দি দিছো
তাৰপিছত আপুনি সিম্পলি কি কৰিব যোনটো সেভ অপচন আছে সেভ অপচন আপুনি ক্লিক কৰি দিব তো যেতিয়া আপুনি চাক ডেট is required date to দি থোৱা আছে কিন্তু ইনষ্টিটিউচন কন্টাক্ট নামটো আমি দিব লাগিব তো সিম্পলি আপুনি সেভত ক্লিক কৰি দিব যেতিয়া আপুনি সেভত ক্লিক কৰিব পেজটো আকবাৰ লোডিং হ'ব লোডিং হোৱাৰ পিছত আপোনাৰ এই যোনখিনি ডিটেইলছ দিছে সেইখিনি আপোনাৰ সেভ হৈ যাব তো পেজটো অলপ বেছি লেলাই আছে মানে এতিয়া তো হৈ গ'ল পেজটো লোডিং ইয়াত আপোনাৰ গোটেইখিনি ডিটেইলছ আহি গ'ল আপোনাৰ এড্ৰেছ গোটেই আমি যোনটো ফিল আপ কৰিলো সেইটো আহি গ'ল যদি আপোনাৰ কিবা ঠিক কৰিবলৈ আছে আগৰ নিচিনা আপুনি এডিটত ক্লিক কৰি ঠিক কৰিব পাৰিব বৰ্তমান আমি নেক্সটত ক্লিক কৰিম তো যেতিয়া আমি নেক্সটত ক্লিক কৰিম আমাৰ পিছৰ অপচনটো আহি যাব আমাৰ বেংক ক্ষমা কৰিব এডুকেশ্যন ইনফৰমেশ্যনখিনি আমি বৰ্তমান দিব লাগিব নেম অফ দ্য এক্সাম পাছ আমি কোনটো এক্সামিনেশ্যন পাছ কৰিছো আমি বৰ্তমান পাছ কৰিছিলো এইচএছ পাছ কৰিছিলো আৰু তাৰপিছত দিছে নেম অফ দ্য বৰ্ড এই যোনটো স্কলাৰশ্বিপটো সেইটো মানে ফাৰ্স্ট সেম সকলেও কৰিব পাৰিব ফাৰ্স্ট ইয়াৰ সকলে কৰিব কাৰণ ইয়াত এইচএছ এলসি বুলি এটা অপচন আছে তো যদি আপোনালোকে মেট্ৰিক পাছ কৰিলে আপুনি ফাৰ্স্ট ইয়াৰত আছে তেন্তে আপুনি এপ্লাই কৰিব পাৰিব তাৰপিছত দিব লাগিব নেম অফ দা বৰ্ড আমি কোনটো বৰ্ডৰ পৰা আমি পাছ কৰিছিলো এইচএসসি পৰা পাছ কৰিছিলো ইয়াৰ অফ পাছিং মোৰ হ'ব 2018 তাৰপিছত দিব লাগিব ক্লাছ অৰ ডিভিজন মই এতিয়া মানে আপুনি ফাৰ্স্ট ক্লাছ পাইছিল নে সেকেন্ড ক্লাছ মানে পাইছিলে সেইটো দিব লাগিব ফাৰ্স্ট ক্লাছ আছিল তাৰপিছত অবটেইন মাৰ্কস মই কিমান মাৰ্কস পাইছিলো নিজৰ মাৰ্কসটো আপুনি ইয়াত ফিল কৰিব লাগিব তাৰ পিছত দিছে টোটাল মাৰ্কস আপোনাৰ কিমান আছিল কিমানৰ ভিতৰত কিমান পাইছে আৰু পাৰ্সেন্টেজটো আপুনি ইয়াত ফিল কৰিব লাগিব ফিল কৰি সিম্পলি আপুনি সেভত ক্লিক কৰি দিব তো চাওক এই যোনটো ইয়াৰ অফ পাছিং অথবা আপুনি যদি ফাৰ্স্ট সেমত আছে আপোনাৰ মাজত গেপ ধৰক মই 2018 পাছ কৰিছো মোৰ গেপ আছিল কিন্তু বৰ্তমান ফাৰ্স্ট সেম তথাপি আপুনি এটো এপ্লাই কৰিব পাৰিব অৰ্থাৎ ইউজিসি নিচিনা এটো নহয় আপোনাৰ যদি গেপো পৰিছে আপুনি বৰ্তমান ফাৰ্স্ট সেম অৰ্থাৎ ফাৰ্স্ট সেমত সকলোৱে এই স্কলাৰশ্বিপটো আবেদন কৰিব পাৰিব তো বৰ্তমান মই যোনটো সেভত আছে সেভত মই ক্লিক কৰিলো ক্লিক কৰিলে আপুনি যদি কিবা শুদ্ধ কৰিব লগা আছে আপুনি এডিটত ক্লিক কৰি শুদ্ধ কৰিব মই বৰ্তমান নেক্সটত ক্লিক কৰি দিছো তাৰ পিছত দিব লাগিব আপুনি বেংক ডিটেইলছটো আপুনি দিব লাগিব নেম অফ দা বেংক আপুনি কোনটো বেংক একাউণ্ট দিছে দা ষ্টুডেন্ট মাষ্ট হেভ এ ভ্যালিড বেংক একাউণ্ট ইন দেয়াৰ নেম আপোনালোকৰ নিজৰ মানে এটা বেংক একাউণ্ট হ'ব লাগিব দিছে প্ৰিফাৰেবলি ইন এছবিআই আপোনাৰ এছবিআই মানে থাকিব লাগিব চাগে ইয়াত দিছে প্ৰিফাৰেবলি ইন এছবিআই মানে এছবিআই যদি আপোনাৰ একাউণ্ট থাকে তেন্তে একাউণ্টটো বেছি ভাল হ'ব বৰ্তমান যোনসকলে এছবিআই একাউণ্ট নাই সেইসকলে এছবিআই একাউণ্ট খুলি লোৱাটো বেছি ভাল হ'ব তো বন্ধুসকল এই যোনটো ইয়াত আছে প্ৰিফাৰেবলি ইয়াৰ মিনিংটো কি হৈছে ইয়াৰ মিনিংটো হৈছে চাওক বাধ্যতামূলক নহয় আপোনাৰ যদি এছবিআই থাকে বেছি ভাল হয় মানে চাওক আমাৰ এটা এক্সাম্পল হিচাপে কৈছো যোনটো আমাৰ বৰ্তমান কিতাপৰ পইচা দিয়া হৈছিল যে কিতাপখিনি আমি সেমিষ্টাৰ কিতাপখিনি পইচা দিয়া হ'ব কিন্তু এই যোনটো যেতিয়া বেংক একাউণ্ট আমি সাবমিট কৰিব লগা আছিল কলেজত তো যেতিয়া আমি সাবমিট কৰিছিলো মোৰ ইউবিআই বেংক আছিল কাৰণে মই আজি তাক পইচাটো নাপালো কিন্তু যোনসকল এছবিআই বেংক আছিলে এছবিআই বেংক হলে পেমেন্টটো অলৰেডি বহুত মাহ প্ৰায় কমেও 8 মাহ মান বা 8 মাহ নহয় ক্ষমা কৰিব 4-5 মাহ আগতে পাই গৈছিল অৰ্থাৎ ইয়াৰ মিনিংটো এটাই যে যদি আপোনাৰ আছে এছবিআই টো দিলে বেছি ভাল হয় ইয়াত আপুনি ইউবিআই দিব পাৰে বা আপুনি কানাড়া বেংকো দিব পাৰে খালি আপোনাৰ যদি এছবিআই দিয়ে আপুনি পোৱা চান্সটো বেছি থাকে সেইটো মিন কৰে এইটো বাধ্যতামূলক নহয় মই জাস্ট ইয়াৰ মিনিংটো মই গুগলত চাই ললো চাই পেলাই আপোনাক কৈ দিছো যদি আপোনাৰ পাৰে এটা এছবিআই একাউণ্ট দিব বাট যদি ইউবিআই দিয়ে আমাৰ নিচিনা হ'ব পেমেন্টটো আপুনি নাপাবই চাগে কেতিয়াবা পালেও বহুত বেছি লেট কৰিব কিন্তু এছবিআই সকলে পোনপ্ৰথমে আপোনালোকে পেমেন্টটো পাই যাব তো আপুনি সিম্পলি নেম অফ দা বেংক আপোনাৰ ষ্টেট বেংক হয় নে ইউনিয়ন বেংক আপুনি ইয়াত সিলেক্ট কৰিব তাৰপিছত যে বেংক একাউণ্ট নেম নাম্বাৰটো আপোনাৰ একাউণ্ট নাম্বাৰটো আপুনি ইয়াত দিব লাগিব ব্ৰাঞ্চ নেমটো আপুনি ইয়াত দিব লাগিব আইএফএসসি কোডটো আপুনি ইয়াত ফিল কৰিব আৰু ফেমিলি ইনকাম আপুনি ইয়াত ফেমিলি ইনকামটো বিলো 2 লাখ হয় নে এবভ 2 লাখ হয় আপুনি ইয়াত সিলেক্ট কৰিব সিলেক্ট কৰি সিম্পলি সেভত আপুনি ক্লিক কৰি দিব তো বৰ্তমান গোটেইখিনি ফিল কৰিলো বেংকৰ ডিটেইলছখিনি কিন্তু বৰ্তমান মোৰ ঘূৰি আছে আৰু চাওক মই ইউনাইটেড বেংকে দি দিছো কাৰণ মই এটো নিজে নাপাও বুলি গম পাই গলো যেহেতু সেইকাৰণে মই ইউনাইটেড বেংক দি পেলাই আপোনাক জাস্ট প্ৰসেছটো দেখুৱাই আছো তো অথনি পা মইটো ঘূৰি আছে প্ৰায় 5 মিনিট মান হৈ গ'ল তাৰ পিছৰ প্ৰসেছ কি আছে চাওক মই দেখাই দিছো আমি কোনটা ফিল আপ কৰিলো চাওক এফালে লেফট সাইডে দেখা থাকিব স্কলাৰশ্বিপ আপুনি প্ৰথম পাৰ্সোনাল ইনফৰমেশন আপুনি ফিল আপ কৰিলো এড্ৰেছ ইনফৰমেশন ফিল আপ কৰিলো কোৰ্স ইনফৰমেশন ফিল আপ কৰিলো এডুকেশ্যন ইনফৰমেশন ফিল আপ কৰিলো বেংক ইনফৰমেশন বৰ্তমান কৰি আছো তো আপুনি যেতিয়া বেংক ইনফৰমেশনখিনি সেভ কৰি দিব তাৰ পিছত আপোনাৰ অপচনটো আহিব আপলোড ডকুমেন্টছৰ অপচনটো আহিব তাত আপুনি নিজৰ ডকুমেন্টছখিনি যোনখিনি বিচাৰিছিল পিআৰসি মাৰ্কশিট আদি বিলাক মানে ফটো সিগনেচাৰ এই সাইডৰ ডকুমেন্টছ আপুনি ইয়াত আপলোড কৰিব লাগিব ইয়াৰ পিছৰ প্ৰসেছটো আহি যাব তাৰ পিছত আপুনি কি কৰিব লাগিব প্ৰিভিউ কৰিব পাৰিব ইয়াত আপুনি একো কৰিব নালাগে তাৰ যোনটো অপচন আছে প্ৰিভিউ এণ্ড ফাইনেল সাবমিট তাত আপুনি একো কৰিব নালাগে আপুনি এবাৰ খালি ডকুমেন্টছখন চাব পাৰে যে কিবা ভুল হৈছে নেকি আৰু চাওক এই প্ৰিভিউ অপচনটো আপোনালোকে ভালকৈ কৰিব লাগে ইউজিসি হওক এনইসি হওক বা এটো স্কলাৰশ্বিপ হওক প্ৰিভিউটো সদায় ভালকৈ কৰিব আৰু যদি আপোনাৰ সকলোখিনি ঠিকই থাকে তেন্তে আপুনি সিম্পলি ফাইনেল সাবমিটত ক্লিক কৰি দিব আৰু যদি আপোনাৰ ভুল থাকে তেন্তে আপুনি এডিটত ক্লিক কৰি পেলাই সকলোখিনি শুদ্ধ কৰি ল'ব পাৰিব মইতো বৰ্তমান এতিয়ালৈকে চাওক ঘূৰি আছে তো সাৰ্ভাৰ প্ৰব্লেম হ'ব মোৰ নেটটো ঠিকই আছে তো আহি গল তো চাওক মই ইউনাইটেড বেংকে দি দিছো তাৰপিছত আমি নেক্সটত ক্লিক কৰিম নেক্সটত ক্লিক কৰাৰ লগে আমাৰ এতিয়া আহি যাব আপলোড ডকুমেন্টছ তো কি ডকুমেন্টছ আপলোড কৰিব লাগিব চাই লওক কাইন্ডলি ডকুমেন্টছ ডাউনলোড দা সাৰ্টিফিকেট ফৰ্ম
and duly attended by ইয়াত আপুনি প্ৰথমে দিব লাগিব যোনখন ইনষ্টিটিউচন ভেৰিফিকেশ্যনখন আছে ইনষ্টিটিউচন ভেৰিফিকেশ্যন আপুনি ক'ত পাব এই স্কলাৰশ্বিপটোৰ কাৰণে সিম্পলি আপুনি ডাউনলোডত ক্লিক কৰি দিব তো যেতিয়া আপুনি ডাউনলোড ক্লিক কৰি দিব এই যোনখন ফৰ্ম আপোনাৰ তাত ডাউনলোড হৈ যাব আৰু এইখন আপুনি প্ৰিন্ট কৰিব লাগিব প্ৰিন্ট কৰি পেলাই এইখন আপুনি যোনখন কলেজত পঢ়ি আছে সেই কলেজখনৰ আপুনি সাইন কৰি আনিব লাগিব প্ৰিন্সিপাল বা হেড অফ দা ইনষ্টিটিউচনৰ যোগেদি আপুনি সাইন কৰি আনিব লাগিব চাওক মই ফৰ্মখন দেখাই দি আছো তো এইখন আপুনি ফিল আপ কৰি বা সাইন কৰি আনিব লাগিব ইয়াত কি লিখা থাকিব চাওক যে মই নামটো দিছো যে মই হেৰি দেউতা নামটো দি আছে তেখেতৰ পিতেকে এটো কি নগাঁও কলেজত পঢ়ি আছো মোৰ ৰোল নাম্বাৰ এইটো আৰু মই বৰ্তমান ফাৰ্ষ্ট চেম বিকমত পঢ়ি আছো আৰু একাডেমিক 2020 এইটো বুলি এনেকৈ লিখা থাকিব অৰ্থাৎ ডমিচাইল এই যোনখন বনিফাইড আছিল বনিফাইডখন নাকৈ লিখা থাকিব এইটো আপুনি ইয়াত সাইন কৰি আনিব লাগিব ডেটাৰ নম্বৰটো লিখি দিব আৰু ইয়াত আপোনাৰ কলেজৰ পৰা সাইন কৰি দিব তো আজান দিছে তো এইটো আপোনাৰ কলেজৰ ফালৰ পৰা সাইন কৰি দিব এইখন আপুনি সাইন কৰি আনি পেলাব লাগিব আনাৰ পিছত আপুনি ইয়াত আপলোড কৰিব লাগিব তাৰ পিছতে দি আছে ৰব তো 2 নম্বৰ ডকুমেন্টছখন হৈছে এখন হৈছে সেলফ ডিক্লেৰেশ্যন অফ মাইনৰিটি কমিটি এইটো আপোনালোকৰ কাৰণে নহয় এখন হৈছে যোনসকলে কালি মই দেখাই দিছিলো এটা স্কলাৰশ্বিপ আছিল এইটো কি কয় গাৰ্লছসকলৰ কাৰণে এটা স্কলাৰশ্বিপ আছিল মাইনৰিটি কমিউনিটি সেইসকলে এখন ডাউনলোড কৰিব লাগিব আৰু এখন আপুনি কলেজত সাইন কৰি আনিব লাগিব সেই যোনটো স্কলাৰশ্বিপ এপ্লাই কৰিব কিন্তু এই যোনটো জয়নিং আপোনালোকৰ ক্ষমা কৰিব এইটো যোনটো স্কলাৰশ্বিপ আছে তাৰ কাৰণে এইখন আপোনালোকৰ নালাগে তো সিম্পলি আপুনি যদি হেৰি তাৰপিছত কি কৰিব লাগিব চাওক এই পেজটো আহি যাব এটা যদি আপুনি সাইন কৰাব না সাইন কৰাৰ পিছত আনাৰ পিছত এটা আপুনি আপলোড কৰিব লাগিব আপলোড কি ডকুমেন্টছ আপলোড কৰিব লাগিব সেইটো মই বৰ্তমান আপোনাক দেখাই দিছো চাওক আপলোড আপুনি কৰিব লাগিব পাছপোৰ্ট সাইজ ফটো আপুনি আপলোড কৰিব লাগিব নিজৰ সিগনেচাৰ আপলোড কৰিব লাগিব লাষ্ট কোৱালিফিকেশ্যন মাৰ্কশিট আপলোড কৰিব লাগিব পিআৰসি আপলোড কৰিব লাগিব আৰু সাৰ্টিফিকেট অফ দা হেড অফ ইনষ্টিটিউট যোনখন প্ৰথমৰ যোনখন পিডিএফ আছিল সেইখন আপুনি সাইন কৰাৰ পিছত আপলোড কৰিব লাগিব আৰু এই আপলোড কৰাৰ ক্ষেত্ৰত আপোনাৰ ফটো আৰু সিগনেচাৰটো আপুনি জেপিইজি বা জেপিইজি ফৰ্মত আপলোড কৰিব পাৰিব কিন্তু যোনটো বাকি ডকুমেন্টছ খিনি আছে আপুনি অকল পিডিএফ হতে পাৰিব ফটোত নোৱাৰিব চাওক মেনশন কৰি দিছে আপুনি যদি ফটো জেপিইজি ফাইল আপলোড কৰি দিয়ে আপোনাৰ ৰিজেক্ট হৈ যাব তো আপুনি সিম্পলি এনেকৈ এখনকৈ ক্লিক কৰি ব্ৰাউজত ক্লিক কৰি পেলাই আপোনাৰ যোনখন ফটোখন আছে বা যোনখন আপোনাৰ মাৰ্কশিটখন আছে ইয়াৰ পৰা আপুনি সিলেক্ট কৰি পেলাই আপলোড কৰিব পাৰিব তো এনেকৈ আপলোড কৰাৰ পাছত সিম্পলি আপুনি এইকেইটা কি হয় সেভ কৰি দিব লাগিব আপুনি ইয়াত ভিউ ডকুমেন্টছত আপুনি চাবও পাৰিব যে কি আপলোড হৈছে তাৰ পিছত আহি যাব আপোনাৰ প্ৰসেসটো ডকুমেন্টছ খিনি আপলোড কৰাৰ পিছত প্ৰসেসটো আহি যাব প্ৰিভিউ এণ্ড ফাইনেল সাবমিট তো প্ৰিভিউ এণ্ড ফাইনেল সাবমিট আপুনি দুদিন চাব পাৰিব আপোনাৰ ডিটেইলছ খিনি চাওক এনেকৈ চাব পাৰিব যদি আপোনাৰ কিবা খেলিমেলি হৈ আছে কিবা ভুল হৈ আছে তেন্তে আপুনি এডিটত ক্লিক কৰি পেলাই আপুনি শুদ্ধ কৰিব পাৰিব ইয়াত এডিটত ক্লিক কৰি শুদ্ধ কৰিব পাৰিব ইয়াত এডিটত ক্লিক কৰি শুদ্ধ কৰিব পাৰিব তাৰপিছত সিম্পলি আপুনি কি কৰিব লাগিব ফাইনেল সাবমিট আপুনি ক্লিক কৰিব দিছে ডাটা নট কমপ্লিটেড ফৰ সাবমিট ফাইনেল সাবমিট মই যেহেতু দেখিছে আপোনালোকে ডকুমেন্টছ খিনি আপলোড কৰা নাই সেইকাৰণে নট কমপ্লিট দেখুৱাই আছে যেতিয়া আপোনাৰ সেইখিনি আপলোড কৰিব আপোনাৰ ফাইনেল সাবমিট বুলি আহি যাব তো আপোনাৰ যদি গোটেইখিনি শুদ্ধ হৈ থাকে আপুনি সিম্পলি ফাইনেল সাবমিটত আপুনি ক্লিক কৰি দিব তো মই আকৌ এবাৰ আপোনাক দেখুৱাই দিছো চাওক যোনটো আপোনাৰ আছিলে কোৰ্স ইনফৰমেশ্যনটো মই এডিট কৰি এবাৰ দেখুৱাই দিছো যে মই থাৰ্ড চেম বা ফিফথ চেম কৰিব পাওঁ নেকি আকৌ এবাৰ চাই দিছোঁ ধৰক মোৰ চাৰ্ভাৰ প্ৰব্লেম আছিল বুলি মই ভাবি লৈছোঁ আকৌ এবাৰ মই চেক কৰি দিওঁ আপোনালোকক পাওঁ নে নোৱাৰোঁ চাওক নগাঁও কলেজ হৈ আছে এড্ৰেছ ঠিকে আছে ইনষ্টিটিউশ্যন নাম্বাৰ দিয়া আছে নেম অফ দ্য বিকম কৰা আছে ডিউৰেশ্যন দিয়া আছে আৰু মই ৰোল নাম্বাৰ দিছোঁ আৰু মই এতিয়া প্ৰেজেন্ট ক্লাছটো চেঞ্জ কৰি দিছোঁ চাগে আকৌ ফাৰ্ষ্ট চেম অৰ্থাৎ এইটো ফাৰ্ষ্ট চেমসকলে এপ্লাই কৰিব পাৰিব তো গোটেইখিনি শেষ হোৱাৰ পিছত আপুনি সিম্পলি ফাইনেল সাবমিটত ক্লিক কৰি দিব ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যোনখন ফৰ্মখন আপোনাৰ আহি যাব ফৰ্মখন আপুনি সিম্পলি ডাউনলোড যোনটো অপশ্যন ডাউনলোড ক্লিক কৰি পেলাই সেই ফৰ্মখন আপুনি ডাউনলোড কৰিব পাৰিব আৰু সেই ডাউনলোড কৰা ফৰ্মখন বাকি যোনখিনি ডকুমেন্টছ আপুনি আপলোড দিছে আপলোড দিয়া ডকুমেন্টছখনৰ সৈতে এটাচ কৰি পেলাই আপুনি কলেজত জমা দিব লাগিব এইটো আছিলে সম্পূৰ্ণ প্ৰক্ৰিয়াটো ভিডিঅ'টো অলপ দীঘল হৈ গৈছে কিন্তু আপোনাক সম্পূৰ্ণ প্ৰক্ৰিয়াটো মই বুজাই দিবলৈ চেষ্টা কৰিলোঁ তো অকল দেখিলে আপোনালোকে এইটো আছিলে সম্পূৰ্ণ প্ৰক্ৰিয়াটো আৰু মোৰ কৈ মাত ভাগি গৈছে ডিঙিটো চেৰ চেৰ গৈছে কাৰণ প্ৰায় মই 20 মিনিটৰ ওপৰ হ'ল নেকি এনেকৈ কথা কৈ থাকা তো সেইকাৰণে মই লাহে লাহে ক'বলৈ চেষ্টা কৰিছোঁ তো এইটো আছিলে সম্পূৰ্ণ প্ৰক্ৰিয়াটো কেতিয়াবা আপোনালোকে আবেদন কৰিব পাৰিব আপোনালোকৰ ডাউটটো ক্লিয়াৰ হৈ গ'ল যে আপোনালোকে থাৰ্ড চেম বা ফিফথ চেম যদি থাকে আপোনালোকে আবেদন কৰিব পাৰিব নে নোৱাৰে তো এইটো ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো সম্পূৰ্ণ চাই সকলোকে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব সকলোৰে সৈতে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰিব চাওক চেনেলটো আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ চেনেলত ইতিমধ্যে টোটেল 2 লাখৰ ওপৰ 2,20,000ৰ ওপৰ মানুহে এতিয়ালৈকে চাইছে চেনেলটো কিন্তু ছাবস্ক্ৰাইব 7,000 ছাবস্ক্ৰাইবাৰ হয় তো সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই সদায় নকওঁ এইটো জাষ্ট আজি পাৰ্চনেল হিচাপে কৈ দিছোঁ তো এইটো ভিডিঅ'ত ইমানখিনি আছিলে আৰু ভিডিঅ'টো কেনে পালে জনাব যদি ভাল লাগিছে লাইক চেক কৰি দিব তো পুনৰ লগ পাম আগতে নতুন ইনফৰমেশ্যন সম্বন্ধীয় ভিডিঅ' তেতিয়ালৈকে বাই বাই